বিদ্যালয়সমূহৰ যিকোনো উৎসৱ কাৰ্যসূচী তাৰে আজি দ্বিতীয় দিন। যোৱাকালি স্বমূল্যায়ন বিদ্যালয়বিলাকে অনুষ্ঠিত কৰিলে আৰু বালিপাৰা শিক্ষাখণ্ডত সকলো বিদ্যালয়তে সুকলমে স্বমূল্যায়ন অনুষ্ঠিত হ'ল। আজি প্ৰথম বহি মূল্যায়নৰ দিন আৰু আজি আমি বালিপাৰা মজলীয়া বিদ্যালয়ত আছোঁ। বালিপাৰা মজলীয়া বিদ্যালয়ত আমাৰ এটা বিশেষ আজি অতিথি হিচাপে আমাৰ মাননীয় অসম চৰকাৰৰ গৃহ আয়ুক্ত সচিব শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। তেখেতে আহি পেলাই আমাৰ বিদ্যালয়সমূহত পৰ্যবেক্ষণ কৰিছে। আমি অতি সুখী হৈছোঁ যে তেখেতে আহি পেলাই বিদ্যালয়খনৰ প্ৰাতঃ সভা অনুষ্ঠিত হোৱাত তেখেতে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন কাৰ্যসূচীসমূহ তেখেতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পৰ্যবেক্ষণ কৰি আছে। গতিকে আজি 131খন মুঠ বালিপাৰা বিদ্যালয়ৰ বহি মূল্যায়ন অনুষ্ঠিত হৈছে। আমাৰ 390খন বিদ্যালয়ৰ আজি প্ৰথম পৰ্যায়ত 131খন, অহাকালিলৈ 131খন অনুষ্ঠিত হ'ব। গতিকে সকলো বিদ্যালয়তে বহি মূল্যায়কসকলে ইতিমধ্যে উপস্থিত হৈছে আৰু এই বহি মূল্যায়ন প্ৰক্ৰিয়া চলি আছে। ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ আৰু ৰাইজৰ অংশগ্ৰহণ যথেষ্ট উৎসাহজনক দেখা গৈছে। ধন্যবাদ।